মাতৃ হ'বলৈ লৈছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী। এতিয়া আনন্দত আত্মহাৰা হৈছে তেখেতৰ সহ অভিনেতা অভিনেত্ৰীসকলৰ লগতে ঘৰৰ পৰিয়ালৰ সদস্যসকল। বৰ্তমান তেখেতলোক দুয়োকে শুভেচ্ছাৰে উপচাই পেলাইছে ছ'চিয়েল মিডিয়াত। আৰু মাজত কিমান দিন আছে তেখেতলোকৰ মাজলৈ নৱজাতকটিৰ আগমন ঘটিবলৈ। জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিবলৈ আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। বলীউডৰ তাৰকা সিদ্ধাৰ্থ আৰু কিয়াৰাই সামাজিক মাধ্যমৰ যোগে জনালে তেখেতলোকৰ এটা ভাল খবৰ। দুয়োজনে জনালে তেখেতলোকৰ প্ৰথমটি সন্তানৰ আগমনৰ কথা। এযোৰ ঊলৰ মোজা তেওঁলোক দুয়োৱে হাতত লৈ এখন মৰম লগা ফটো শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। আৰু তাত লিখিছে, আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ অতি সোনকালে আমাৰ মাজলৈ আহি আছে। বন্ধু বান্ধৱীসকল, ইয়াৰ পাছতে তেখেতলোকৰ অনুৰাগীৰ লগতে লগৰ সহ অভিনেতা অভিনেত্ৰীসকলে শুভেচ্ছাৰে ভৰাই পেলাইছে ছ'চিয়েল মিডিয়া। আৰু আপোনালোকে যদি শুভেচ্ছা দিম বুলি ভাবিছে কমেণ্ট বক্সত দিব পাৰে। আৰু ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই।